প্ৰায়হে পইচা দিয়ে, চৰকাৰ পইচা দিয়ে নেকি? উল্টা কথা ক'ব নালাগে। মই চৰকাৰে কিয় পইচা দিয়ে? বিজ্ঞাপনো দিছে দেখোন বিভিন্ন চেনেলত চৰকাৰে মানে আহ্বানো জনাইছে CM ফাণ্ডত তেওঁলোকে পইচা মানে জমা মই নিদিওঁ। আমি যি কৰিম জুবিন গাৰ্গ ফেন ক্লাব ফালৰ পৰা হ'ব। আৰু জুবিন গাৰ্গ ফেন ক্লাব বুলি নহয়, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন ফালৰ পৰা। আমাৰতো একদম প্ৰাইভেট, আমাৰ এইটো সেইটো আমি কৰি আহিছো, চবেই জানে সেইটো। চৰকাৰক অনুৰোধ জনাইছো যাতে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো ডাঙৰ কথা নহয়। এই সমস্যাটো কেনেকে সমাধান হয় সেইটোৱে ডাঙৰ কথা। চবে সহায় দিছে। আজি গোটেই অসমতে বিভিন্ন জেগাত আমাৰ গোটেই ফেন ক্লাব ধন্যবাদ জনাইছো। এইটো যাতে প্ৰত্যেক বছৰ নহয় সেইটোৱে বিচাৰো। প্ৰথম কথা, প্ৰত্যেক বছৰ দেখি আহিছো সৰুৰ পৰা, শেষ হলে ভাল হয়। জুবিনে এনেকুৱা যেতিয়া সমস্যা অসমলৈ আহে, দুৰ্যোগ আহে, তেওঁ সদায় আগতেই আগবাঢ়ি যায়। তেওঁ নিজৰ সামৰ্থ্যৰে যি পাৰে কৰিবলৈ চেষ্টা কৰে, আৰু তেওঁ সদায় সেইটো বিশ্বাসী যে ৰাইজে যিহেতু স্বীকৃতি দি পৰিচয় দি শিল্পীক প্ৰতিষ্ঠা কৰে, গতিকে শিল্পীসকল ৰাইজৰ লগত সদায় থাকিব লাগে, তেওঁলোকৰ বিপদৰ সময়ত, তেওঁলোকৰ বেয়া সময়ত, ভাল সময়ত, সকলো সময়তে। গতিকে তেওঁৰ আদৰ্শ যি দেখিছিলোঁ বা তেওঁ যেনেকৈ কাম কৰিছিলে দেখিছিলোঁ, তেওঁ ৰাস্তালৈ ওলাই আহে, বান সাহাৰ্য তেওঁ সংগ্ৰহ কৰে আৰু নিজেই সোমাই যায়গৈ তেনেকুৱা স্থানবোৰত, আৰু তেওঁ যি পাৰে সহায়ৰ হাত বা এষাৰি মাত দিবলৈ তেওঁ চেষ্টা কৰে। আৰু সেইখিনি আমিও চেষ্টা কৰিছোঁ। যোৱা 4 দিন ধৰি আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিনৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তেওঁৱে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট ফেন ক্লাবে মিলি এতিয়াও উজনিত যোৰহাট, নাজিৰা, শিৱসাগৰ ইত্যাদি ঠাইত তেওঁলোক একদম ভিতৰুৱা স্থানবোৰত এতিয়াও সোমাই আছে। আজি 4 দিন ধৰি তেওঁলোকে বান সাহাৰ্য দিবলৈ চেষ্টা কৰিছে, মানুহখিনিৰ কাষত থাকিবলৈ চেষ্টা কৰিছে, আৰু এই প্ৰচেষ্টা অব্যাহত আছে। আমি ভাবিছোঁ 1 তাৰিখে যদি পাৰোঁ আমি ৰাস্তালৈ ওলাই আহি আমি কিছু এনেদৰে সাহাৰ্য সামগ্ৰী আমি সংগ্ৰহ কৰিম, আৰু আকৌ যাম। আমি 3 বা 4 তাৰিখে আমি পুনৰ যাম। গতিকে সেই আৰু আমি যিখিনি পাৰোঁ আমাৰ সামৰ্থ্যৰে, আমাৰ সাধ্য অনুসৰি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। শিৱসাগৰত পানী অলপ শুকাইছে, কিন্তু বেতবাৰী অঞ্চল এতিয়াও পানীৰ তলত। ড্ৰোনৰ দৃশ্যই সেই কথাই প্ৰমাণ কৰিছে। শিৱসাগৰৰ দিচাং ধায়ালিৰ বাগলগাঁৱত এতিয়াও পানী। বহু ঘৰ দুৱাৰ ডুব গৈ আছে, খোৱা বোৱাত অলপ কষ্ট হৈছে, কিন্তু বানাক্ৰান্ত অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ। এতিয়া আটাইতকৈ বেছি প্ৰয়োজন হৈছে চিকিৎসাৰ। চিকিৎসাৰ প্ৰয়োজন আছে, ডক্টৰৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। এতিয়া আহি পোৱাহি নাই এতিয়া বৰ্তমানলৈকে। আৰু বাকী খোৱা পানীৰ অসুবিধা আমাৰ পানীৰ অসুবিধা হৈছে, থকাৰ অসুবিধা হৈছে, আমাৰ ভাত বনাই ৰান্ধি খাবলৈ দিগদাৰ হৈছে, আমি বাহিৰত ওলাই ফুৰিবলগীয়া হৈছে। চৰাইদেউৰ থুকুবিল গাঁৱৰ ৰঞ্জিত দত্তৰ ঘৰ এয়া। বাহিৰৰ পৰা দেখাত বিশেষ ক্ষতি হোৱা যেন লগা নাই, কাৰণ পলস বেছি নপৰিল। পিছে বানে সকলো শেষ কৰি থৈ গ'ল। ঘৰৰ বয় বস্তু সকলো শেষ, গোহালিৰ গৰু ছাগলী আটাইকেইটা শেষ। এটা গোহালি দেখুৱাম প্ৰথমতে। এই কেমেৰা সতীৰ্থ মৃদুল দাই দেখুৱাইছে এটা গোহালি। এই গোহালিটোত 25টা গৰু আছিল, গাই গৰুকে ধৰি গৰু আছিল ইয়াতে 25টা। আৰু এই 25টা গৰু কিন্তু এই যি বলিয়া বান, এই বলিয়া বান আচলতে উটুৱাই লৈ গ'ল। এইফালেও এটা আচলতে গোহালি আছিল, সেই গোহালিটো তাতো আচলতে গৰু আছিল, সেই গোহালিটো আচলতে বানে উটুৱাই লৈ গৈছে। আমি যে ভবা নাছিলো ইমান অতি সোনকালে যে পানীটো ইমানকে বাঢ়িব, আমি নাপালো। সময়ৰ পিছতে মানে গোটেইখিনি ডিঙিৰ ওচৰ পালেগে, ডিঙিৰ ওচৰ পাই মানে গৰু হেম্বেলিয়াবলৈ লাগিলে। প্ৰকাণ্ড সোঁত, মানে আমি মানুহ থিয় হ'বই নোৱাৰিলো, থিয় হ'ব মানে সাধ্যই নাই, আৰু মানুহকে উটুৱাই নিয়োজন কৰিলে। গতিকে আমি প্ৰকাৰে গৰুখিনি আমি ৰক্ষা কৰিব নোৱাৰিলো। ছাগলীও তেনেকে আমাৰ গুচি গ'ল, 20টা ছাগলী গ'ল, গৰু গ'ল 25টা। অৱশ্যে চৰাইদেউ তথা সোণাৰী সমষ্টিবাসীৰ এই ভয়ংকৰ দুৰ্যোগৰ সময়ত প্ৰতি মুহূৰ্ততেই কাষত থিয় দিছে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বানাক্ৰান্ত প্ৰতিখন গাঁৱলৈ গৈছে তেওঁ, দুখ কষ্টৰ সমস্যাৰ বুজ লৈছে, পাৰ্যমানে কৰিছে সহায়। আৱৰ্জনাৰে ভৰি পৰা সোণাৰী নগৰ চাফ চিকুণত হাতে কামে লাগিছে। বানাক্ৰান্ত কৃষকৰ বাবে কৰিছে কঠীয়াৰ ব্যৱস্থা। আমগুৰি চাহ বাগিচাৰ প্ৰায় 200 পৰিয়াল বানত সৰ্বশান্ত হ'ল। ঘৰৰ চালেৰে পানী কটা এই পৰিয়ালকেইটাই এতিয়া যাব পৰা নাই ঘৰলৈ। সকলো ভাঙি ছিঙি শেষ। ৰাস্তা ঘাট, চোতাল, মজিয়া সকলোতে বোকা।
কি ক'ম আৰু আমাৰ বাগানৰ যোনটো হালত হৈ আছে এইটো কোনো চাবই নোৱাৰে, ইমানে দুখ লগা পৰিস্থিতি হৈ আছে। ঘৰৰ যিমানখিনি মানুহে গোটেই জীৱনত মানে ৰাতিপুৱাই কাম ওলাই গোটেই দিনটো কাম কৰে, এই কাম কৰি মেলি ইমান গাল বস্তু পাতি লৈ পিনে গোটেই ঘৰটো ভৰাই থৈছিলে। এতিয়া ঘৰৰ এটা বস্তু এহেঁতৰ নাই, থাকিবলৈও জেগা নাই, খাবলৈও জেগা নাই, পিন্ধা কাপোৰলৈকে নাই। গোটেই অসমত মানে যি ভয়ংকৰ পৰিস্থিতি কৰিলে সেই সময়ত আমাৰ আমগুৰি চাবগিচক প্ৰায় 180-90টা পৰিয়ালৰ যি ক্ষতি সাধন হ'ল, সেয়ে আমি চৰকাৰক আহ্বান জনাইছো যাতে এই পৰিয়ালসমূহক ঘৰৰ লগতে যি সা সামগ্ৰী গৈছে সেয়া সম্পূৰ্ণ ইয়াৰ সুবিধা কৰি দিয়ে। যোৰহাটৰ শলমৰা, এলেংমৰা, পহুমৰা আদি অঞ্চলত অবৰ্ণনীয় পৰিস্থিতি। 8-9 দিন ধৰি বানাক্ৰান্তই আশ্ৰয় লৈ আছে পথৰ ওপৰত। সকলো এতিয়া দিশহাৰা। সব আমি একো ওলাব নোৱাৰো, কাগজ পত্ৰ যিমান বস্তু আমাৰ একো ওলাব নোৱাৰো। টিভি আছিলে, আলমাৰি আছিলে, যিমান মানে মুৰ্গী হাঁহে আৰু যিমান টিভি চিভি চব থাকি গ'ল, খালি জিঅ'লৈ পলাইছো আমি। যোৰহাটৰ এগৰাকী কণমানিৰ কিতাপ পত্ৰ বানত উটি গ'ল। কণমানিৰ আশা স্কুলৰ ছাৰে নাইবা মুখ্যমন্ত্ৰীয়ে দিব কিতাপ পত্ৰ। নাম শ্ৰীমতী বাৰ্বী নায়ক। এটা তোমাৰ কিতাপবিলাক সব উঠি গ'ল নে? নাই, একোৱে নাই। একো নাই। এখন কিতাপো নাই? নাই। বহিও নাই? নাই। তে কেনেকে বহিব তুমি? মানে ছাৰক বিচাৰিলে দিব পাৰো, মামাকো ক'ব লাগিব। গোলাঘাটৰ কপহুৱাটিং নপমুৱা গাঁৱৰ বহু পৰিয়ালে এতিয়াও আশ্ৰয় লৈ আছে পথৰ ওপৰত। ঘৰ দুৱাৰ বয় বস্তু সকলো বানৰ তলত। শেষ, সকলো শেষ। সামৰিবলৈ সময়ে নাপালো, ৰাতিটোৰ ভিতৰতে এনেকে 8 হৈ গ'লগে পানী। তাৰপিছত আমাৰ গডে চডে চব বেকা হৈ এনেকে হৈ পৰিলে, বাকচ চাকচো পৰিলে। তাৰপৰা সেইবিলাক যেনে উঠাই কৰি থোৱা হৈছো, কি হৈছে আৰু গম নাপাওঁ আৰু কি হৈ আছে এতিয়া। তাৰপিছত চাবলৈ যাব পাৰিছে? চাবলৈ মানে কালি পৰহিহে গৈছো, অকল কি দেখিলো মানে গোটেই পানী যোৱাই নাই, বা তেতিয়া পৰহিলৈকে যোৱাই নাই। তাৰপিছতে হেৰি কি কয়, সেইবোৰ তেনেকে থৈ আহিছো, যেনেকে বস্তুবোৰ থৈ আহিছো তেনেকে পৰি আছে আৰু। এতিয়া কি হৈছে, ক'ত গৈছে, কি হৈছে, আৰু গৈ পেলাইহে আকৌ চালেহে হ'ব আৰু। খবৰ বিলোৱা নাজিৰাৰ চন্তকৰ কুতুবুদ্দিন আহমেদ আজি নিজেই খবৰ হৈ গ'ল। ডালিমী নিউজ পেপাৰ এজেঞ্চিৰ স্বত্বাধিকাৰ কুতুবুদ্দিনৰ দোকানখন শেষ কৰি থৈ গ'ল বানে। এতিয়া কেৱল শূন্যতা। শিৱসাগৰত বাহৰ পাতি আছে আজমলে। সুধাকণ্ঠৰ গীতেৰে আৰম্ভ হ'ল আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। এটা কথা কৈছে যে 10 লাখ কোটি টকা দিব লাগিব শিৱসাগৰ যাৰ ঘৰত পানী সোমাইছে। যদি হিমন্ত বিশ্ব শৰ্মাই 10 লাখ টকা দিব নোৱাৰে, তেন্তে হিমন্ত বিশ্ব শৰ্মাই টেবুলৰ ওপৰত উঠি অখিল গগৈয়ে তাণ্ডৱ নৃত্য কৰিব। এইটো তেখেতে কি কৈছে সেই বিষয়ে মই মন্তব্য নিদিওঁ, কিন্তু মই ভাবোঁ যে কালি মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাকৈ ঘোষণা কৰিছে। এইটো অত্যন্ত কম এমাউণ্ট। বহুতৰ মানে ঘৰ বাৰী সকলো ধ্বংস হৈ গ'ল, পশুধন ধ্বংস হৈ গ'ল, মানুহ মৰিলে, এতিয়া চিকিৎসাৰ অভাৱত আছে, কাপোৰ কানি নাই। মই কালি সেইকাৰণে বিধানসভাত মই দাবী জনাইছোঁ যে অন্ততঃ 10,000 কোটি টকা চৰকাৰে ঘোষণা কৰিব লাগে। আৰু মই অত্যন্ত আচৰিত হৈছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়া ইমান এটা দুৰ্যোগ, তেওঁ নিশ্চুপ হৈ আছে, অমিত শ্বাহ ডাঙৰীয়া নিশ্চুপ হৈ আছে। এইটোৱে আমাক খুব দুখ দিছে, অসমৰ মানুহক দুখ দিছে।